हेलो फ्रेंड्स, मैं आसिफ জামান আপোনালোক সকলোকে অসমীয়া ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। আপোনালোকে এটা কথা মন কৰিছেনে নাই নেজানো, সূৰ্য উদয় হোৱাৰ সময়ত আৰু ডুবাৰ সময়ত সদায় ৰঙা পৰি থাকে, কিন্তু কিয় ভাবিছেনে? যদি জানে তেন্তে ভিডিঅ'টো নাচালেও হ'ব, আৰু যদি আপুনি নাজানে তেন্তে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাওক। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুগ্ৰহ যে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয়কৈ কৰিব। তেন্তে বলক লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো ফ্ৰেণ্ডছ, কথাটো হ'ল যে সূৰ্য উদয় হোৱাৰ সময়ত আৰু অস্ত যোৱাৰ সময়ত সদায় ৰঙা ৰঙৰে কিয় হয়, বাকী যেনেকুৱা সেউজীয়া ইয়েলো ইত্যাদি ৰঙৰ কিয় নহয়, ৰঙা ৰঙে কিয় দেখা যায়? তো ইয়াৰ এনচাৰটো হ'ব যে আপোনালোকে হয়তো নিশ্চয়কৈ জানে যে সূৰ্যৰ বগা পোহৰ যিটো সেইটো হ'ল 7টা ৰঙৰ সমষ্টি। এইটো ছাৰ আইজাক নিউটনে প্ৰুভ কৰি দেখুৱাইছিল প্ৰিজমৰ দ্বাৰা। আপোনালোকে প্ৰিজমত যদি বগা পোহৰ পৰিব দিয়ে তেন্তে সেইটো বিচ্ছিন্ন হৈ 7টা ৰঙলৈ বিভক্ত হয়। এইটো আপোনালোকে প্ৰেক্টিকেল কৰিও চাব পাৰে। তেন্তে সেই কিন্তু কথাটো হ'ল যে 7টা ৰঙৰ যদি সমষ্টি হয় তেন্তে কেৱল ৰঙা ৰঙে কিয় দেখা পাওঁ আমি, বাকীবোৰ ৰং কিয় দেখা নাপাওঁ? সেইটোৱে কথা। তো চাওক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ভালকৈ চাওক। ৰঙাৰ যিটো 7টা ৰং আছে সূৰ্যৰ পোহৰত, সেই 7টা ৰঙৰ ভিতৰত ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি, বাকীবোৰ ৰঙৰ তুলনাত আটাইতকৈ বেছি তৰংগ দৈৰ্ঘ্য থকা ৰংটো হ'ল ৰঙা ৰং। সূৰ্য যেতিয়া উদয় হয় বা অস্ত যায় তেতিয়া আমাৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰি থাকে সূৰ্যই। আবেলি বা দুপৰীয়াৰ তুলনাত যেতিয়া উদয় হয় তেতিয়া দূৰত্বটো বহুত বেছি হৈ থাকে। যিহেতু আটাইতকৈ দূৰত অৱস্থান কৰি থাকে সেইকাৰণে বাকীবোৰ ৰং যিহেতু সিহঁতৰ তৰংগ দৈৰ্ঘ্য কম, সেয়ে আমাৰ ইয়াতলৈ, আমাৰ পৰিৱেশলৈ বা আমাৰ বায়ুমণ্ডললৈ আহোঁতে সিহঁত বিচ্ছিন্ন হৈ যায়, বিচ্ছিন্ন হৈ যায়, বিক্ষিপ্ত হৈ যায়, যাৰ কাৰণে সেইবোৰ ৰং আমাৰ ইয়ালৈ আহিব নোৱাৰে আৰু আমি দেখা নাপাওঁ। কেৱল ৰঙা ৰংটোহে আহে, যাৰ কাৰণে আমাৰ চকুত ৰঙা ৰংটো পৰে, সেইকাৰণে আমি সূৰ্য ৰঙা হোৱা দেখা পাওঁ বা আকাশখনো ৰঙা পৰি থাকে। এই কথাটো আপোনালোকে নিশ্চয় চাওক।